আজি মই আপোনালোকক কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰ কেনেদৰে বনায় তাক মই দেখুৱাম। আপোনালোকৰ যদি মোৰ এই আচাৰ বনোৱা পদ্ধতিটো ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰৰ কাৰণে প্ৰথমতে মই এই কেঁচা জলকীয়াখিনি ভালদৰে এনেদৰে ঠাৰিবোৰ গুচাই লৈছোঁ। ঠাৰিবোৰ গুচাই লৈ ইয়াত অকণমান হালধি দি দিছোঁ, যিহেতু এইখিনি অকণমান মই ৰ'দত দিম। ৰ'দত দি জলকীয়াৰ পৰা যিটো পানী ওলায় সেই পানীখিনি যিহেতু ৰ'দত শুকাই গ'লে আচাৰখিনি সোনকালে বেয়া হৈ নাযায়, সেইকাৰণে মই এনেদৰে জলকীয়াখিনি ঠাৰিবোৰ গুচালোঁ। গুচাই পেলাই ইয়াতে অকণমান হালধি দি পেলাই মই এইখিনি অকণমান সময় ৰ'দত দিম। আধা ঘণ্টামান সময় দিলেই হ'ব। আৰু এয়া মই নহৰু আৰু আদা এনেদৰে সৰু সৰুকৈ কুটি লৈছোঁ, এইখিনিও মই অকণমান ৰ'দত দিম, যিহেতু এইখিনিও অকণমান পানী থকা নিচিনা লাগে, সেইকাৰণে ইয়াৰো পানীখিনি যাবৰ কাৰণে মই অকণমান সময় ৰ'দত দি ল'ম। জলকীয়াখিনি এনেদৰে মই ৰ'দত শুকুৱাই ল'লোঁ। ইয়াৰ পৰা পানীখিনি অকণমান গুচি গৈছে। এতিয়া এই জলকীয়াখিনি মই এনেকৈ এখন কেঁচিৰে টুকুৰা টুকুৰকৈ কাটি ল'ম। এনেদৰে টুকুৰা টুকুৰকৈ কাটি দিম। আদা আৰু নহৰুখিনি টুকুৰকৈ কাটি লৈ পেলাই ৰ'দত দি লৈছিলোঁ, এইখিনিও এনেদৰে শুকাই গৈছে। এতিয়া এখন প্লেটত মই এয়া লৈছোঁ সৰিয়হ অকণমান সৰহকৈ লৈছোঁ। এয়া জিৰা, এয়া পাঁচফোৰণ আৰু ধনিয়া গুটি। এতিয়া এই মছলাখিনি মই এখন কেৰাহীত অকণমান গৰম কৰি ল'ম আৰু তাৰ পাছত মিক্সিত গুড়ি কৰি ল'ম। এখন কেৰাহী পাতি লৈছোঁ গেছত আৰু কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত এয়া সৰিয়হ, জিৰা, পাঁচফোৰণ আৰু ধনিয়া গুটিখিনি একেলগে দি দিছোঁ। এইখিনি মই বেছি সময় নাভাজোঁ, অলপ সময় ভাজিম যাতে মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এনেদৰে অকণমান ভাজি ল'ম। সৰিয়হখিনি যেতিয়া ফুটিব আৰু মছলাখিনি যেতিয়া কিটকিটকৈ শব্দ হ'ব ফুটাৰ, তেতিয়া আপোনালোকে গেছটো বন্ধ কৰি দিব। এটা মিক্সি বাতিত মছলাখিনি একেলগে ভৰাই লৈছোঁ। ইয়াৰ পিছত এইখিনি মই এতিয়া গুড়ি কৰি ল'ম। মই এটা এনেকুৱা চিচাৰ বাউল লৈছোঁ। বাউলটোত প্ৰথমতে মই শুকুৱাই থোৱা নহৰু আৰু আদাখিনি দিছোঁ। ইয়াৰ পিছতে মই ইয়াত জলকীয়াখিনি দি দিছোঁ। ইয়াতে মই এতিয়া গৰম কৰি খুন্দা মছলাখিনি দি দিছোঁ। এতিয়া ইয়াতে মই সৰু চামুচেৰে এচামুচ হালধি দিছোঁ আৰু ৰংটো আহিবৰ কাৰণে মই ইয়াত কাশ্মীৰী মিৰ্চ অকণমানো দি দিছোঁ। এনেদৰে কাশ্মীৰী মিৰ্চটো নিদিলেও হয়, কিন্তু ৰংটো যিহেতু আচাৰ হ'লে অকণমান ভাল হ'ব লাগে, আচাৰটোৰ ৰংটো ধুনীয়া হ'লেই খাওঁ খাওঁ যেন লাগিব লাগে, সেইকাৰণে মই ইয়াত ৰংটো আহিবৰ কাৰণে কাশ্মীৰী মিৰ্চ দিছোঁ। এতিয়া ইয়াত মই তেল দিম। তেলখিনি মই এতিয়া গৰম কৰি ল'ম। এতিয়া কেৰাহীতে মই সৰিয়হৰ তেল অকণমান গৰম কৰিছোঁ। কোনোবাই ইচ্ছা কৰিলে কেঁচা তেলো দিব পাৰে, কিন্তু মই সাধাৰণতে আচাৰত অকণমান গৰম কৰি লোৱা তেলেই দিওঁ। এতিয়া মই এনেকৈ অকণমান তেল গৰম কৰিছোঁ। তেলখিনি যিহেতু এতিয়া গৰম হ'ল, এতিয়া মই গেছটো নুমুৱাই দিম আৰু গৰমে তেলখিনি মই এনেদৰে আচাৰখিনিৰ ওপৰত দি দিম। নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি আন্দাজমতেই দিব। আৰু এই নিমখখিনি মই এনেদৰে মিহলি কৰি দিছোঁ। আৰু ইয়াত এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ যদি নাথাকে তেতিয়া আপোনালোকে
নেমু দিলেও হয় যিহেতু ভিনেগাৰ দি থ'লে আচাৰখিনি বহু দিনলৈ বেয়া নোহোৱাকৈ থাকে এতিয়া মই এনেকৈ ভিনেগাৰখিনি ইয়াত দি দিলোঁ এতিয়া এয়া হৈ গ'ল জলকীয়া আচাৰ কিন্তু এতিয়া আপোনালোকে এয়া এটা চিচাৰ বটলত ভৰাই থ'ব যাতে চিচাৰ বটলটোত পানী নাথাকে সেইটোলৈ লক্ষ্য ৰাখিব পানী থাকিলে আচাৰখিনি বেয়া হৈ যাব আৰু ৰ'দত 3-4 দিওঁতে আপোনালোকে আচাৰৰ সাফৰখন খুলি দিব আৰু গৰমে গৰমে যাতে সাফৰখন মাৰি নিদিয়ে অকণমান ঠাণ্ডা হোৱাৰ পাছত সাফৰখন মাৰি দিব আৰু কেইবাদিনলৈও এই আচাৰটো আপোনালোকে খাব পাৰিব এতিয়া মোৰ এয়া জলকীয়া আচাৰ হৈ গ'ল আপোনালোকেও এনেদৰে বনাই পেলাই ক'বচোন কেনেকুৱা পাইছে